নমস্কাৰ বন্ধুসকল, আকৌ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি আমি জানিম বেহাৰবাৰী আউটপোষ্টত নতুনকৈ অভিনয় চৰিত্ৰত অভিনয় কৰা বীৰ বিক্ৰম কলিতাৰ বিষয়ে। বলকচোন তেওঁৰ বিষয়ে কিছু কথা জানো। তেওঁৰ ঘৰ ক'ত, তেওঁৰ আচল নাম কি, সকলো এই ভিডিঅ'টোত গম পাব। বীৰ বিক্ৰম কলিতাৰ আচল নাম হৈছে বিদ্যুৎ শইকীয়া। তেওঁৰ ঘৰ হৈছে নগাঁও জিলাত আৰু তেওঁৰ ডেট অফ বাৰ্থ হৈছে 1987 12 ডিচেম্বৰ তাৰিখে। তেওঁৰ মাক ঘৰত মাক, দেউতাক, দাদাক, বৌয়েক আৰু পত্নী আৰু তেওঁৰ ভনীয়েক এজনী আছে। তেওঁৰ দেউতাকৰ নাম হৈছে তিলক শইকীয়া, মাকৰ নাম হৈছে নিৰুপমা শইকীয়া, দাদাকৰ নাম হৈছে দীপজ্যোতি শইকীয়া। তেওঁ কলেজীয়া শিক্ষা শেষ কৰে কমাৰ্চ কলেজৰ পৰা। তেওঁৰ নিকনেম হৈছে বিকি। তেওঁ বেহাৰবাৰীত আউটপোষ্টত অভিনয় কৰাৰ লগতে বহুতো ধাৰাবাহিক আৰু ইউটিউব চেনেলত অভিনয় কৰে।